মাঘৰ বিহু উৰুকা আৰু এই উৰুকাৰ সময়খিনি আমাৰ নিকেতনে কেনেদৰে পালন কৰিব, এই ভোগালীৰ ভোগ কেনেদৰে আমাৰ নিকেতনে ল'ব আৰু এই ভোগালী যিহেতুকে উৰুকাৰ আগদিনা আমাৰ নিকেতনত পালন কৰা হৈছে প্ৰাক ভোগালী উৎসৱ নামেৰে, আৰু এই প্ৰাক ভোগালী উৎসৱটো আমাৰ শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত কিদৰে আমি আচাৰ্যা তথা অভিভাৱক মাতৃভাৰতী গোটৰ সমূহ অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকলে আমি পালন কৰিছিলোঁ তাৰে কিছুমান অংশ মই আপোনালোকক দেখুৱাব বিচাৰিম। সঁচাকৈ এটা আপুৰুগীয়া যিটো আমাৰ সমাজত কিছুমান ঠাইত নোহোৱা হৈ যাবলৈ ধৰিছে এই সংস্কৃতি, এই পৰম্পৰা, অসমীয়াৰ এই চেনেহৰ বিভূতিক আমি শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীয়েও ধৰি ৰখাৰ কিছুমান প্ৰচেষ্টা হাতত লৈছিলোঁ। মাতৃভাৰতী গোটৰ পৰা বিভিন্ন অভিভাৱকসকলে ভোগালী মেলা আয়োজন কৰি সেই মেলাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক চিনাকি দিয়াৰ উদ্দেশ্যে বিভিন্ন লাড়ু পিঠা, বিভিন্ন ধৰণৰ নাৰিকলৰ লাড়ু, তিলৰ লাড়ু বা বিভিন্ন পিঠা কিদৰে বনাব লাগে বা সেই বস্তুবোৰৰ সোৱাদ কেনেকুৱা, এই সমূহ বিস্তৃত কথাখিনি ছাত্ৰ ছাত্ৰীক জনোৱাৰ উদ্দেশ্যে এখন ভোগালী মেলা আয়োজন কৰা হৈছিল। মই আপোনালোকক সেই ভোগালী মেলাৰ ভিতৰলৈ লৈ যাব বিচাৰিম, আপোনালোকে দেখিব। আৰু তাৰ উপৰি এটা অতি ডাঙৰ কথা যে যিটো মেজি, সেই মেজিটো এটা সৰু মেজি হিচাপে দেখুৱাব বিচাৰিম। সেই মেজিটোৰ জৰিয়তেও মেজিটো অগ্নি নিৰ্বাপন কৰি মেজি জ্বলোৱা হৈছিল, সেইখিনিও আপোনালোকে উপভোগ কৰিবলৈ পাব। তেনেহ'লে বন্ধুসকল আহক শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীৰ সেই ভোগালী মেলাৰ উৎসৱলৈ। আহক বন্ধু বান্ধৱীসকল, এয়া হৈছে শংকৰদেৱ শিশু নিকেতন উত্তৰ গুৱাহাটীত ভোগালী মেলা প্ৰদৰ্শনীৰ এক সুন্দৰ অনুষ্ঠান। আপোনালোকে দেখিছে তিল পিঠা, নাৰিকলৰ পিঠা, পকা লাড়ু, দৈ ক্ৰীম ইত্যাদিৰে প্ৰদৰ্শনী পতা হৈছিল। এতিয়া চাওঁ আহক আচাৰ্যাসকলৰ বিহু নাচ। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। ঐ কতেনো গৈ আছিলা বিচাৰি, ঐ ফুৰালা কতেনো গৈ আছিলা বিচাৰি, ঐ ফুৰালা। মৰমত মাতিছো তোমাক জানে মনি, তুমি মোৰ বুকুৰে হীৰা বাখৰ মনি। মৰমত মাতিছো তোমাক জানে। আপোনালোকে দেখা বাঁহী বজাই থকা এই ছাত্ৰগৰাকী সুন্দৰ বাঁহী প্ৰদৰ্শন কৰিছে। আপোনালোকে নিশ্চয় দেখিছে এওঁ ক'তো শিকা নাই বাঁহী বজোৱা, ক'তো কোনো ধৰণৰ প্ৰশিক্ষণ লোৱা নাই, তেওঁ নিজে নিজেই বাঁহী বজাবলৈ শিকিছে। সঁচাকৈ এক সুন্দৰ, আপোনালোকেও আশীৰ্বাদ কৰিব। কি কি আছে মেলা? কি কি আছে ইয়াত? কি কি আছে কোৱা? আৰু আৰু এইটো সান্দহগুৰি, দৈ, গুড়, তিলৰ লাড়ু চব আছে ন? এইটোত তাৰমানে আলহীক খুৱাই পানী দিবা হয়নে? আৰু এইটো এটা আনকমন বস্তু মেজি, এইটো মেজি হয়নে? মেজি ন? মেজি আনকমন বস্তু। কি কি আছে বাইদেউ? ইয়াতে নাৰিকলৰ লাড়ু আছে, এয়া পকা লাড়ু আছে, এয়া তিলৰ পিঠা, এয়া তেল পিঠা, এয়া নাৰিকলৰ লাড়ু, এইটো তিলৰ লাড়ু আৰু এয়া মাহ কৰা। মানে ভোগালীৰ গোটেইখিনি আছে আৰু ন? ঠিকে আছে। ঠিকে আছে। দৈও আছে ন বাইদেউ? দৈ আছে? বাপৰে লোভ লাগি গৈছে দেই। মানে গোটেইখিনি আছে ন? হয় 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 হয়। তিলৰ লাড়ু, গোটেইখিনি আছে। বাপৰে ভোগালীৰ ইমান ধুনীয়া মানে ভোগালীৰ প্ৰদৰ্শনী, সঁচাকৈ লোভ লাগি গৈছে বস্তুবিলাক দেখি। হয় হয়।
বন্ধু বান্ধৱীসকল, এয়া আমাৰ আচাৰ্যসকল ভোগালী মেলাৰ প্ৰদৰ্শনী অনুষ্ঠানত আমি সকলোৱে সমূহীয়াভাৱে পৰিৱেশন কৰিছিলোঁ আৰু একেলগে মিলিজুলি আমি ফটো উঠিছিলোঁ। এয়া আপোনালোকে দেখিছে এক সুন্দৰ মুহূৰ্ত। আমাৰ ছাত্ৰগৰাকীয়ে বড়ো মিউজিকটো বাঁহীৰ সুৰত বজাবলৈ চেষ্টা কৰা দেখা গৈছে। আপোনালোকে নিশ্চয় দেখিছে ছাত্ৰীসকলে নাচি আছে। সঁচাকৈয়ে সকলোৱে মিলিজুলি এক সুন্দৰ পৰিৱেশ গঢ়ি উঠিছিল। সকলোৱে মিলিজুলি ধেমালি আনন্দৰ মাজেৰে দিনটো পাৰ হৈছিল। এয়া ছাদৰ ওপৰত কলৰ চচনিৰে আমি এটা সাধাৰণভাৱে মেজি প্ৰস্তুত কৰি উলিয়াইছিলোঁ আৰু সেই মেজিটো জ্বলাই আমি এক ভোগালীৰ সুন্দৰ নিদৰ্শন দেখুৱাব বিচাৰিছিলোঁ। আৰু সেই মেজি জ্বলাই অসমৰ বুকুৰ পৰা মহামাৰীৰ দিনবোৰ আঁতৰি এটা যাতে ভাল দিন আহে, লগতে অসূয়া অপ্ৰীতি নাশ হৈ যাতে সকলোৰে মনত সুন্দৰ সদ্ভাৱ আহে, সকলোবোৰ বেয়া প্ৰভাৱ আঁতৰি সকলোৰে ভাল হোৱাৰ কামনা কৰি আমি এই মেজিটো জ্বলাইছিলোঁ আৰু এয়া সকলোৱে আমি আনন্দ উপভোগ কৰিছিলোঁ। আপোনালোকে নিশ্চয় দেখিছে সঁচাকৈয়ে এক সুন্দৰ বাতাবৰণ, ভোগালীৰ এক সুন্দৰ নিদৰ্শন আৰু অসমীয়া পৰম্পৰাৰ এক সুন্দৰ নিদৰ্শন আমাৰ নিকেতনে দেখুৱাইছে। আপোনালোককো দেখুৱাব বিচাৰিলোঁ। আশা কৰোঁ সকলোৱে দেখিছে।